আপুনি কেতিয়াবা এনেকৈ টকা হিচাপ কৰা দেখিছেনে? শাৰী পাতি বহি হিচাপ কৰিছে টকা আৰু টকা। কাৰোৰে সময় নাই কথা ক'বলৈ, কথা ক'লেই হিচাপত লাগিব গণ্ডগোল। একে ধ্যানত ব্যস্ত এইসকল লোক কেৱল টকা হিচাপ কৰাত। ঘটনাটো ক'ৰ হয়, কিয় ইমান মানুহে এনেকৈ টকা হিচাপ কৰাত ব্যস্ত হৈ পৰিছে সকলো কম। তাৰ আগতে আপুনি এবাৰ চাই লওক এই ভিডিঅ'টো। এই যে হিচাপ কৰি থকা টকাবিলাক দেখিছে, এয়া হৈছে দান কৰা টকা। দান পাত্ৰৰ পৰা টকাখিনি উলিয়াই এনেদৰে হিচাপ কৰা হৈছে। ৰাম নৱমীৰ দিনা শিৰডি সাই বাবা মন্দিৰত দান কৰা এয়া হৈছে টকা। ৰাম নৱমীৰ দিনা শিৰডি সাই বাবা মন্দিৰত একেদিনাই প্ৰায় 4,26 লাখ টকা ভক্তই দান কৰিছিল। ভক্তই দান কৰা টকাসমূহ এনেদৰে হিচাপ কৰি থকা এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱাৰ পাছতেই বহুতে এতিয়া প্ৰশ্ন কৰিছে, এই টকাসমূহৰ মালিক কোন? কি কামত এই টকাসমূহ ব্যৱহাৰ কৰা হ'ব? পুনৰ এবাৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক।